Good afternoon, dear students. শুভ দুপৰীয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। তোমালোকে জানা যে ইংৰাজীৰ টোটাল এলফাবেটস 26টা হয়নে? তাৰে তোমাৰ 5টা হৈছে ভাৱেল আৰু 2টা হৈছে সেমি ভাৱেল W আৰু Y আৰু বাকি 19টা হৈছে তোমাৰ কনসনেন্ট। ঠিক আছে, এইখিনি তোমালোকে জানা নিশ্চয়। আৰু ভাৱেল মানে আমি অসমীয়া যেটো স্বৰবৰ্ণ বুলি কওঁ হয়নে? অ আ পঢ়ো নহয় হেতু আমি ভাৱেল ইংৰাজীত আছে 5টা আৰু অসমীয়াত যেনেকৈ আমি ব্যঞ্জন বৰ্ণবোৰ পঢ়ো যেনেকৈ ক খ গ ঘ তেনেকৈ ইংৰাজীত তোমাৰ কনসনেন্ট বুলি কয় হেবোৰক। ঠিক আছে, এতিয়া আজি আমি আলোচনা কৰিম আৰ্টিকেলৰ বিষয়ে। কেতিয়াবা তোমালোকৰ এটো অসুবিধা নিশ্চয় হয় যে আমি যেতিয়া ইংৰাজীত লিখিব যাওঁ এ বহাম যিকোনো শব্দৰ আগত এ বহাম নে এন বহাম নে দা বহাম, ক'ত এ বহে ক'ত এন বহে ক'ত দা বহে সেইখিনি কেতিয়াবা বহাওঁতে তোমালোকৰ সাগে অসুবিধা হয় হয়নে? গতিকে সেইখিনি অসুবিধা তোমালোকৰ আৰ্টিকেলটো বুজি ল'লে তোমালোকৰ দূৰ হ'ব মই ভাবো। গতিকে আজি আমি আৰ্টিকেলৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া চোৱা ইয়াত লিখা আছে আৰ্টিকেল ARTICLE আৰ্টিকেল দেই। আৰ্টিকেল সাধাৰণতে দুই প্ৰকাৰৰ, এটা হৈছে ইনডেফিনিট আৰ্টিকেল আৰু এটা হৈছে ডেফিনিট আৰ্টিকেল। ঠিক আছে, ইনডেফিনিট মানে কি কোনো নিৰ্দিষ্ট নহয় আৰু ডেফিনিট মানে নিৰ্দিষ্ট। ঠিক আছে, এতিয়া চোৱা ইনডেফিনিট আৰ্টিকেলত দুটা শব্দ আছে এ আৰু এন। এ মানেও এটা আৰু এন মানেও এটা। ঠিক আছে, এটা বুজায়। তেনেধৰণে ডেফিনিট আৰ্টিকেল হৈছে দা, তাৰ মানে আৰ্টিকেল বুলিবলৈ যাওঁতে আমি এ এন আৰু দাক বুজো। ঠিক আছে, এই তিনটা ৱৰ্ডক আমি বুজো। এতিয়া যিকোনো শব্দৰ আগত আমি এ বা এন বা দা বহাব লাগে হয়নে নহয়? গতিকে এ আৰু এনটো ক'লো ইনডেফিনিট আৰ্টিকেল আৰু দাটো হ'ল তোমাৰ ডেফিনিট আৰ্টিকেল। এতিয়া চোৱা আমি জানো যে ভাৱেল 5টা এ ই আই অ আৰু ইউ হয়নে নহয়? কিন্তু আৰ্টিকেলৰ ক্ষেত্ৰত এটা মন কৰিবা আমি W আৰু Y টো সেমি ভাৱেল বুলি পঢ়ো হয়নে নহয়? তোমালোকৰ সিদিনাখন CRC বাইদেউ এটা নোটত লিখি দিছিলে নহয় ভাৱেল আৰু সেমি ভাৱেলৰ কথা তোমালোকে নিশ্চয় পঢ়িছা। যদিও W আৰু Y সেমি ভাৱেল হয় কিন্তু আৰ্টিকেল যেতিয়া তোমালোকে কৰিবলৈ যাবা তেতিয়া তোমালোকে W আৰু Y টোকো কনসনেন্টৰ হাৰিতে লৈ আনিব লাগিব, মানে কনসনেন্ট বুলিয়ে ধৰি ল'ব লাগিব। গতিকে আমি তেতিয়া কি কৰিব লাগিব যে জানি ল'ব লাগিব যে ভাৱেল 5টা আৰু বাকি 21টা কনসনেন্ট। ঠিক আছে, এতিয়া আমি ক'ত কেনে এ ক'ত এন আৰু ক'ত দা ব্যৱহাৰ কৰোঁ তাৰ নিয়মবোৰ ৰুলছবোৰ আমি জানো। এতিয়া চোৱা কনসনেন্ট লেটাৰেৰে আৰম্ভ হোৱা শব্দৰ আগত এ ব্যৱহাৰ হয়। কনসনেন্ট লেটাৰ মানে বি চি ডি এফ হয়নে নহয়? একেবাৰে তোমাৰ জেডৰলৈকে যি মানে ভাৱেলক এৰি বাকিখিনি কনসনেন্ট সেই লেটাৰৰ আগত সেই লেটাৰেৰে আৰম্ভ হোৱা যিকোনো শব্দৰ আগত এ ব্যৱহাৰ হয়। মই উদাহৰণ লিখি দিছোঁ চোৱা কিছুমান, যেনে এ গাৰ্ল, এ জিটোতো কনসনেন্ট হয়নে নহয়? গাৰ্ল, সেইকাৰণে জিৰ আগত কি বহিছে এ হয়নে? আমি এটো এনেকৈ উচ্চাৰণ কৰোঁ। আ গাৰ্ল, আ বয় কাৰণ বিটো কনসনেন্ট হয়, আ পেন্সিল পিটো কনসনেন্ট হয়, আ টেবল টিটো কনসনেন্ট হয়, আ বটল বিটো কনসনেন্ট হয়, আ মেন এমটো কনসনেন্ট হয় এটচেটেৰা, তাৰমানে ইত্যাদি। আৰু বহুত এনেকুৱা উদাহৰণ আছে, মই তোমালোকক কেইটামান দেখাইছোঁ হয়নে? গতিকে এইবোৰ কি জি বি পি টি বি এম এইবোৰ কি হয় কনসনেন্ট লেটাৰ হয়নে নহয়? গতিকে কনসনেন্ট লেটাৰেৰে যিকোনো শব্দ আৰম্ভ হয় তাৰ আগত সদায় কি বহে? বহে, তাৰমানে এ মানে কি বুলি কৈছিলোঁ এটা হয়নে? এতিয়া নম্বৰ 2 নিয়মটো চোৱা, এন মানেও এটা কিন্তু এন ভাৱেলৰ আগত বহে। এতিয়া এটো কাৰ আগত বহে বুলি ক'লো? কনসনেন্টৰ আগত। আৰু এনটো ক'ত বহে? চোৱা এনটো ভাৱেলৰ আগত বহে। ঠিক আছে, এতিয়া ভাৱেল কেইটা কি এ ই আই অ ইউ। গতিকে ইয়াত চোৱা কি আছে এন এগ EGG এগ মানে কণী হয়নে নহয়? এতিয়া ইটোতো ভাৱেল হয় সেইকাৰণে ইয়াৰ আগত এন বহিছে। এণ্ট এণ্ট মানে পৰুৱা, এতিয়া ইয়াতো এটো ভাৱেল হয় সেইকাৰণে ইয়াৰ আগত এন বহিছে হয়নে?
এন অৰেঞ্জ অৰেঞ্জৰ অ'টো ভাৱেল সেইকাৰণে এন বহিছে এন আইচক্ৰীম আইচক্ৰীমৰ আইটো ভাৱেল হয় সেইকাৰণে এন বহিছে এন এলিফেণ্ট এলিফেণ্টৰ ইটো ভাৱেল হয় সেইকাৰণে ইয়াত এন বহিছে এতিয়া নাম্বাৰ 3 নিয়মটো চোৱা যিকোনো বস্তু বা মানুহ জীৱ-জন্তু নদ নদীৰ নাম পাহাৰ পৰ্বতৰ নাম সাগৰ মহাসাগৰ গ্ৰহ নক্ষত্ৰ যেনে সূৰ্য চন্দ্ৰ হয়নে প্ৰসিদ্ধ গ্ৰন্থ বাতৰি কাকত ইত্যাদি নামৰ আগত কি ব্যৱহাৰ হয় দ্য আৰ্টিকল ব্যৱহাৰ হয় তাৰমানে দাটো মানে কি জানানে নিৰ্দিষ্টকে বুজায় তাৰমানে ধৰা সাপোজ মই ইয়াত পেনটো থৈ দিছোঁ হয়নে ইয়াতো এই পেনটোৱে আছে বেলেগ একো পেন নাই হয়নে গতিকে মই যদি কওঁ এইটো পেনৰ কথা গতিকে এইটো হ'ব কি মই নিৰ্দিষ্ট কৰি দেখাই কৈছোঁ হয়নে নহয় গতিকে এইটো হ'ব কি দ্য পেন দ্য কপি কাৰণ ইয়াতো এইখন কপিয়েই আছে গতিকে মই নিৰ্দিষ্ট কৰি এইখন কপিৰ কথাই কৈছোঁ সেইকাৰণে এইখন হ'ব কি দ্য কপি এনেকৈ ক'ব পাৰিম তাৰপিছত চোৱা ইয়াত বটল এটা আছে হা মই এইটো বটলৰ কথাই কৈছোঁ মোৰ ওচৰত থকা বটলটো মই নিৰ্দিষ্টকৈ দেখাই কৈছোঁ হয়নে তো সেইকাৰণে এইটো হ'ব কি দ্য বটল ঠিক আছে গতিকে এনেকুৱা নিৰ্দিষ্টকৈ যিবোৰ আমি শব্দ ইউজ কৰোঁ হা তাৰ আগত কি বহে দা ব্যৱহাৰ হয় হা আৰু ধৰা কিছুমান বস্তুটো ধৰা এটাই আছে যেনেকুৱা আমাৰ বেলি এটাই আছে হয়নে দুটা আছে জানো নাই নহয় সেইকাৰণে সেইটো দ্য ছান জুন এটাই আছে সেইকাৰণে সেইটো হ'ব কি দ্য মুন হয়নে নহয় যেনেকৈ ব্ৰহ্মপুত্ৰ নদী এখনেই আছে গতিকে দ্য ব্ৰহ্মপুত্ৰ দ্য গংগা নদী এখনেই আছে দ্য হিমালয় পৰ্বত বুলি ক'লে আমি সেই এটা ৰেঞ্জকেই জানো গতিকে দ্য হিমালয়াছ বা দ্য হিমালয়া ৰামায়ণ এখন প্ৰসিদ্ধ মহাগ্ৰন্থ হয়নে নহয় মহাকাব্য গতিকে সেইখনতো এখনেই আছে ৰামায়ণ বুলি ক'লে চবেই চিনি পায় সেইকাৰণে দ্য ৰামায়ণা বা দ্য গীতা দ্য বাইবল যিকোনো প্ৰসিদ্ধ মহাকাব্য বা প্ৰসিদ্ধ গ্ৰন্থ যেনেকুৱাই হওক দ্য মহাভাৰত এনেকুৱা দ্য ছান দ্য কাউ সেই গাইজনী মই যদি নিৰ্দিষ্ট কৰি দেখাই কওঁ সেই গাইজনী বা অমুকৰ গাইজনীটো বা গাইটো তেনেকৈ ক'লে এটা নিৰ্দিষ্ট কৰি যেতিয়া বুজাই দিয়ে দা বহে দ্য কাউ দ্য কুতুব মিনাৰ এতিয়া কুতুব মিনাৰ তাৰমানে এখন আমাৰ ভাৰতৰ কীৰ্তিস্তম্ভ হয় যেনেকৈ লালকিল্লা তাজমহল হয়নে নহয় তাৰ সেইবোৰতো এটাই আছে বস্তু নিৰ্দিষ্ট কৰি চবেই গম পায় সেইটো সেইকাৰণে সেইটো দা তেনেদৰে দ্য মেন মানুহজন গতিকে মই কাৰোবাক হয়তো নিৰ্দিষ্টকৈ দেখাই কৈছোঁ মানুহজন সেইকাৰণে দ্য মেন এটচেট্ৰা ইত্যাদি এনেধৰণৰ এতিয়া 4 নম্বৰ নিয়মত আছে চোৱা কোনো শব্দ উৱা হিচাপে উচ্চাৰণ হ'লে তাৰ আগত এ বহে ঠিক আছে উৱা মানে এনে যেনেকৈ ধৰা মই উদাহৰণ এটা দিছোঁ 1 ৰূপী নোট ওৱান আমি এইটো উৱা হিচাপে উচ্চাৰণ কৰিছোঁ নাই কিন্তু অ'টোতো ভাৱেল হয় তো আমি আগৰ পেজত আমি কি পঢ়িছিলোঁ চোৱা যে এনেকৈ ভাৱেলৰ আগত এন বহে হয়নে নহয় গতিকে অ'টোতো ভাৱেল আমিতো ইয়াত এন বহাব লাগিছিলে কিন্তু আমি ইয়াত এন বহোৱা নাই আমি ইয়াত এ বহুৱাইছোঁ কিয় কাৰণ এইটো উৱা হিচাপে উচ্চাৰণ হৈছে মই লিখি দিছোঁ চোৱা কোনো শব্দ উৱা হিচাপে উচ্চাৰণ হ'লে তাৰ আগত এ বহে এতিয়া 5 নম্বৰ নিয়মটো আছে কি কোনো শব্দৰ উচ্চাৰণ ভাৱেলৰ লেটাৰটোৰ দৰে উচ্চাৰণ হ'লে তাৰ আগত এন নবহি এ বহে যেনে আ ইউৰোপিয়ান এতিয়া চোৱা ইটোতো ভাৱেল হয়নে নহয় গতিকে ভাৱেলৰ আগত আমি এন বহাব লাগিছিলে কিন্তু আমি এন বহোৱা নাই কিয় জানানে চোৱা এইটো আমি ই বুলি কওঁ হয়নে লেটাৰটো ই বুলি কওঁ আৰু এই উচ্চাৰণটো একেই হৈছে ইউৰোপিয়ান গতিকে একে উচ্চাৰণ হৈছে তাৰমানে ভাৱেলটো আমি যেনেধৰণে লেটাৰটো যেনেদৰে পঢ়োঁ সেইমতেই যদি উচ্চাৰণ হয় ঠিক একেদৰে তেতিয়াহ'লে তাৰ আগত কি বহে কনচনেণ্ট বহে মানে এ বহে ঠিক আছে সেইটোক তেতিয়া কনচনেণ্ট বুলি ধৰি লয় যেনে ইউৰোপিয়ান বুজি পাইছা আৰু 6 নম্বৰ নিয়মত আছে চোৱা ইংৰাজীত কিছুমান শব্দ যেনে HOUR আমিতো এইটো হাৱাৰ বা হৱাৰ এনেকৈ পঢ়িব লাগিছিলে যিহেতু এইচক আমি হ বুলি উচ্চাৰণ কৰোঁ হয়নে নহয় কিন্তু লিখোঁতে আমি এইচটো লিখিছোঁ কিন্তু কওঁতে আমি এইচটো চাইলেণ্ট কৰি দিওঁ কি কওঁ আৱাৰ OUR আৱাৰ ইমানহে কওঁ এইচটো আমি চাইলেণ্ট কৰি দিওঁ উচ্চাৰণ নকৰোঁ তেনেধৰণে HONEST অনেষ্ট আমি হনেষ্ট বুলিতো নকওঁ আমি কি কওঁ অনেষ্ট
অ বুলি উচ্চাৰণ কৰিছোঁ ঠিক তেনেধৰণে HONOUR হনাৰ ক'ব লাগে কিন্তু আমি হনাৰ নকওঁ নহয় আমি কি কওঁ অনাৰ এইচটো চাইলেণ্ট হৈ থাকে মনে মনে থাকে অনাৰ আদিবোৰ শব্দৰ আগত এ নবহি এন বহে এতিয়া এইচটোতো তোমাৰ কনচনেণ্ট হয় কিন্তু হ'লেও আমি যিহেতু এইচটো উচ্চাৰণ নকৰোঁ লিখোঁতে লিখোঁ কিন্তু কওঁতে নকওঁ হয়নে সেইটো আমাৰ উচ্চাৰণটো কেনেধৰণৰ হৈছে ভাৱেলৰ দৰে হৈছে এতিয়া মই যদি এইটো আৱাৰ বুলি কৈছোঁ অনাৰ বুলি কৈছোঁ এতিয়া এইবোৰ উচ্চাৰণটো ভাৱেলৰ উচ্চাৰণ হয় সেইকাৰণে ভাৱেলৰ আগত আমি কি বহাওঁ এন বহুৱাওঁ সেইকাৰণে ইয়াত এন বহে ঠিক আছে এন আৱাৰ এন অনেষ্ট এন অনাৰ এনেকুৱা এন বহিব বুজি পাইছানে যদি তোমালোকে একো বুজি পোৱা নাই মোক সুধিবা তোমালোকক এতিয়া কিছুমান মই এক্টিভিটিজ কৰিব দিম তোমালোকে কৰিবা এইটো ভালকৈ ভিডিঅ'টো চাবা চাই তোমালোকে মোক কৰি দেখুৱাবা আৰু একো বুজি নাপালে মোক সুধিবা ঠিক আছে থেংক ইউ